অনিৰ্দিষ্ট কাললৈ দৰমহা বন্ধ প্ৰধান শিক্ষয়িত্ৰী সহ সহকাৰী শিক্ষক কৰ্মচাৰীৰ বিদ্যালয়খনৰ সকলো শিক্ষক কৰ্মচাৰীক শাস্তিমূলক বদলিৰ নিৰ্দেশ কৰ্তব্যত গাফিলতি বিদ্যালয়ত অনুশাসন প্ৰৱৰ্তনত ব্যৰ্থতাৰ বাবে এই শাস্তি চিপাঝাৰৰ পদুমপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হত্যাকাণ্ডৰ ঘটনাক লৈ কঠোৰ শিক্ষা বিভাগ বিদ্যালয় চৌহদতেই 10ম শ্ৰেণীৰ 4জন ছাত্ৰ লগ হৈ ভৱেশ ডেকা নামৰ 9ম শ্ৰেণীৰ এজন ছাত্ৰক উপৰ্যুপৰি আক্ৰমণ কৰাৰ পাছতেই মৃত্যু ঘটিছিল ভৱেশ ডেকাৰ যি ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ প্ৰশ্ন উত্থাপন হৈছিল বিদ্যালয়খনৰ অনুশাসনক লৈ আৰু তাৰ পাছতেই পদুমপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সহ 12গৰাকী শিক্ষক কৰ্মচাৰী অন্য বিদ্যালয়লৈ শাস্তিমূলকভাৱে বদলিৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে প্ৰধান শিক্ষয়িত্ৰী তথা বিদ্যালয়খনৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই কেইজনমান উদণ্ড ছাত্ৰই এই হত্যাকাণ্ড সংঘটিত কৰিবলৈ সুযোগ পোৱা বুলি বিভিন্ন মহলত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ বাবে বুধবাৰে ৰাজহুৱাভাৱে ক্ষমাও খুজিছিল প্ৰধান শিক্ষয়িত্ৰী জানকী ডেকাই আৰু আজি শিক্ষা বিভাগে জাৰি কৰে শাস্তিমূলক বদলিৰ নিৰ্দেশনা আটাইৰে বিৰুদ্ধে শিক্ষা বিভাগৰ ফালৰ পৰা কৰা হ'ব বিভাগীয় তদন্ত অনিৰ্দিষ্ট সময়লৈ আটাইৰে দৰমহা বন্ধৰ নিৰ্দেশ জাৰি কৰিছে দৰঙৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ে ইফালে বিদ্যালয়খনত ইমান দিনে পৰিস্থিতিৰ বুজ ল'বলৈ বিদ্যালয় পৰিদৰ্শকগৰাকী কিয় উপস্থিত নহল বুলি একাংশই প্ৰশ্ন উত্থাপন কৰাত আজি বিদ্যালয়খনত উপস্থিত হৈ দৰঙৰ বিদ্যালয় পৰিদৰ্শক সেমিনা ইয়াসমিনে ক'লে মই একচুয়ালি খবৰবিলাকটো পৰহিদিনাখন পালোঁ ৰাতিপুৱা মই 8:30মান বজাত মোক হেৰিয়ে ফোন কৰিছিলে আমাৰ প্ৰিন্সিপাল বাইদেউ হেডমাষ্টৰণী বাইদেউ আমাৰ এইকেইদিন খুবেই বিশেষ কাম চলি আছে চ' যিটো কাৰণত মই মিটিং এৰি বা অফিচ এৰি কেনে মই ইয়াতে আহিব পৰা নাই যোৱাকালিও বহুত চেষ্টা কৰিছোঁ আমাৰ এগৰাকী মেজিষ্ট্ৰেটো দিয়া হৈছে সেইখিনি সময়তে অৰ্ডাৰ হৈছে মই তেতিয়া ডিচি অফিচতে আছোঁ ৰাতিপুৱাৰ পৰা 10টা বজাৰ পৰা কালি আমাৰ মিটিং আছিলে পৰি বিভাগীয় গাড়ী নাই হিচাপে মোৰ অলপ অসুবিধা হয় নিজৰ ফালৰ পৰা নিজে নিজে গাড়ী ল'ব লাগে সেইটো এটা কাৰণ কিন্তু দৰঙৰ বিদ্যালয় পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে ক্ষোভ স্থানীয় দল সংগঠনৰ বিদ্যালয়সমূহ নিয়মীয়াকৈ পৰিদৰ্শন নকৰাৰ বাবেই এনে অনুশাসনহীনতা বাঢ়িছে বুলি উদ্বেগ প্ৰকাশ কৰি বিদ্যালয় পৰিদৰ্শকগৰাকীক বদলিৰ দাবী উত্থাপন কৰিছে দৰঙৰ দল সংগঠনে অনুশাসনহীনতাৰ বাবে এনেকুৱা এটা ঘটনা সংঘটিত হ'ব পাৰে আৰু দৰং জিলাৰ যিগৰাকী শিক্ষা বিষয়া আছে শিক্ষা বিষয়াগৰাকী প্ৰায় 15খনকৈ বিদ্যালয়ৰ অধ্যক্ষ মানে ডিডিও হৈ আছে ডিডিও হিচাপে দায়িত্ব লৈ আছে কিন্তু এই শিক্ষা বিষয়াগৰাকীক আজি দৰঙৰ আপুনি কোনো এখন বিদ্যালয়ত আমি যোৱা দেখা নাই কোনো এখন বিদ্যালয়ত তেখেতে ইনভেষ্টিগেশ্যন বা কোনো এক বিষয়ত তেখেতক আমি অফিচৰ পৰা অহা দেখা নাই তেখেতে কাৰ্যালয়ত নহয় তেখেতৰ নিজৰ ভাড়া ৰুমতহে তেখেতৰ কাম কাজসমূহ কৰে বা তেখেতৰ ফাইলসমূহ চহী কৰে আৰু এনেকুৱা এগৰাকী অদক্ষ অকৰ্মণ্য যিগৰাকী শিক্ষা বিষয়া আছে তেখেতৰ নেতৃত্বত থকা শিক্ষা বিভাগ এটাৰ কাৰণে আজি এনেকুৱা ধৰণৰ ঘটনাবিলাক সংঘটিত হ'ব পাৰে এতিয়ালৈকে শিক্ষা বিষয়াগৰাকীৰ ওপৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে কিন্তু আমি ক্ষান্ত নহ'ম দৰকাৰ হ'লে প্ৰয়োজন হ'লে আমি ৰাইজক লৈ আন্দোলন গঢ়ি তুলিম ইফালে প্ৰয়াত ভৱেশ ডেকাৰ বাসগৃহত উপস্থিত হৈ আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ক'লে শিক্ষা খণ্ডৰ গাফিলতিৰ কাৰণে এনে হ'বলৈ পাইছে তাৰ এটা চৰকাৰী তদন্ত হ'ব লাগে মই ভাবিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি এবাৰ পৰিয়ালবৰ্গক লগ ধৰিব লাগিছিলে শিক্ষামন্ত্ৰীজনেও এবাৰ আহি পৰিয়ালবৰ্গক লগ ধৰিব লাগিছিলে তেতিয়া মই ভাবিছোঁ যে এটা উচিত তদন্ত হ'ব আৰু তাৰ পিছত ভৱেশ ডেকাই ন্যায় পাব তেওঁৰ পৰিয়ালে ন্যায় পাব চিপাঝাৰৰ পৰা হেম চন্দন আৰু মংগলদৈৰ পৰা পংকজ কুমাৰ শৰ্মাৰ ৰিপৰ্ট ND24